এভৰিৱান তোমালোকে গম পাই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া পেপাৰখনৰ শেষৰটো প্ৰশ্ন ছন্দ আহে আৰু এই ছন্দ 4 নম্বৰৰ কাৰণে আহে এইখন হৈ গ'ল 24 আৰু 25 ৰ তোমালোকৰ অসমীয়া কুৱেশ্যন পেপাৰ য'ত শেষৰটো প্ৰশ্ন 4 নম্বৰৰ কাৰণে ছন্দ আহিছেই আজি এই ভিডিঅ'টোত আমি ছন্দ কি পঢ়িব লাগিব তাৰ এই বিষয়ে ডিসকাস কৰিম ছন্দকেইটা তোমালোকে উদাহৰণৰ সৈতে এতিয়া মুখস্থ কৰি থবা তেতিয়া তোমালোকে 4 নম্বৰ মেট্ৰিকত পাবা এই ছন্দত তোমালোকৰ মেট্ৰিক পৰীক্ষাত ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিবলৈ আহিব আৰু এটা ছন্দত দুইকে থাকিব মানে তোমালোকক অপচন দিয়া হ'ব তাৰ ভিতৰত তোমালোকে দুটা ছন্দ সূত্ৰ লিখি উদাহৰণ দিব লাগিব আৰু তোমালোকে 4 নম্বৰ পাবা আজি ভিডিও ডিসকাস কৰা ছন্দকেইটাই প্ৰায় আহি থকা দেখা যায় পৰীক্ষাত সো এইকেইটা তোমালোকে উদাহৰণৰ সৈতে ধুনীয়াকৈ মুখস্থ কৰি থবা তেতিয়া তোমালোকে 4 নম্বৰ মেট্ৰিকত পাবাই প্ৰথম ছন্দটো হৈ গ'ল মিত্ৰাক্ষৰ ছন্দ যি ছন্দৰ প্ৰথম পংক্তিৰ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষ আখৰৰ মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে ইয়াৰ উদাহৰণ হৈছে শুনিয়া খাখি চাহি চক্ৰপাণী নুহন্ত আদিত্য বুলিলাবান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন চাল তোমালোকে দেখিবা মিত্ৰাক্ষৰ ছন্দটো খুব প্ৰায় আহিয়ে থাকে সো এইটো এটা ইম্পৰ্টেন্ট ছন্দ হয় ইয়াৰ পিছতে আছে পয়াৰ ছন্দত দুটাকৈ চৰণ থাকে প্ৰতিটো চৰণত আকৌ দুটাকৈ পৱৰ থাকে প্ৰতিটো পৰ্বত 8টাকৈ আৰু দ্বিতীয় পৰ্বত 6টাকৈ অক্ষৰ থাকে গতিকে প্ৰতি চৰণত 8+6 আৰু 8+6কৈ মুঠ 28টা অক্ষৰ থাকে ইয়াৰ উদাহৰণ হৈ গ'ল প্ৰথমে প্ৰণামো ব্ৰহ্মা ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰ ৰণ নাৰায়ণ ইয়াৰ পিছতে আছে দুলৰী ছন্দক লঘু ত্ৰিপদী বুলিও কোৱা হয় ইয়াত দুফাকি পদ থাকে প্ৰতিফাকি 3টাকৈ পৱৰ থাকে প্ৰথম আৰু দ্বিতীয় পৰ্বত প্ৰতিটোত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ অক্ষৰ থাকে ইয়াৰে উদাহৰণটো চাবা পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যামান ফুল ধৰি জগমগ কৰি আছে যত বিক্ষমান এই উদাহৰণকেইটা তোমালোকে অকমান টান পাব পাৰা কিন্তু মেট্ৰিক পৰীক্ষাত যদি অকমান পৃথককে লিখা মানে বেলেগতকৈ অকমান বেলেগকে লিখা তেতিয়া তোমালোকৰ নম্বৰ ফুল দিয়াৰ চান্স থাকে হেতু কাৰণে পাৰিলে এইকেইটাকে মুখস্থ কৰি থবা আৰু ঢেৰ এক্সাম্পল আছে কিন্তু পাৰিলে এইকেইটা ভাল মুখস্থ কৰি থবা এইকেইটা অকমান ইউনিক হয় নেক্সট আছে জুমুৰা চন্দ্ৰ এই চন্দ্ৰৰ দুটাকৈ চৰণ থাকে প্ৰতি চৰণৰ দুটাকৈ পৰ্বৰ থাকে প্ৰতি পৰ্বত 4টাকৈ অক্ষৰ থাকে মুঠ অক্ষৰ 4+4+4+16 হাতীৰ গতিৰ লয়ৰ লগত এই চন্দ্ৰৰ মিল থকাৰ কাৰণে বোধ হয় ইয়াক গজগতি ছন্দও বোলে ইয়াৰে উদাহৰণ হৈছে জতেক নিপতি যাৰ কৰে হবে হাহাকাৰ মগধৰ অধিপতি তুৰ ভৈল হেনগতি নেক্সট ছন্দটো হৈ গৈছে ছবিৰ আন এটা নাম দীৰ্ঘ ত্ৰিপদী ইয়াত দুফাকি পদ থাকে প্ৰতিফাকি 3টাকৈ মুঠ 6টা পৰ্বৰ থাকে ইয়াৰ উদাহৰণ হৈছে সপোনত কানে কানে কোনোবাই যেন কলে সংসাৰৰ সকলো সুন্দৰ সাৰ পাই উঠি চালু চকুৰ চাৱনি মুচি সৌন্দৰ্যৰ উঠিছে লহৰ এই ছন্দগীটাৰ লগতে লেচাৰী ছন্দ চৰণ আৰু অমিত্ৰাক্ষৰ ছন্দও অহা দেখা যায় এই ছন্দগীটাৰ সূত্ৰ আৰু উদাহৰণ তোমালোকে যিকোনো অসমীয়া ব্যাকৰণ কিতাপ নহলে ৰচনা বিচিত্ৰাত পাই যাবা এই গোটেই ছন্দগীটা যে তোমালোকে সূত্ৰ আৰু উদাহৰণৰ সৈতে এতিয়াই মুখস্থ কৰি থৈ দিয়া তেন্তে তোমালোকে 4 নম্বৰ পাবাই 2025 চনত পৰীক্ষাত অহা ছন্দগীটা বাদ দি বাকিগীটা তোমালোকে বেছি গুৰুত্বকে পঢ়িবা কাৰণ হেগিটাৰ অহাৰ সম্ভাৱনা বেছি আছে আজি ভিডিঅ'টো আসলে ইমানেই কেনে লাগিলে কমেন্ট কৰি জনাবা লগতে ভিডিঅ'টো যিমান পাৰা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ